Hello students, welcome to ClassPix board exam which is part of ClassPix Academy. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ তোমালোকৰ পাৰ্ট বি যেটো হৈছে পলিটিক্যাল ইন ইণ্ডিয়া সিন্স ইন্ডিপেন্ডেন্স অৰ্থাৎ ভাৰতীয় ৰাজনীতিৰ যেটো পাৰ্ট আছে হেতু পাৰ্টৰ প্ৰথমটো চেপ্টাৰৰ ইৰা অফ ওৱান পাৰ্টি ডমিনেন্সৰ 1 মাৰ্কৰ কোৱেশ্চনছ তো প্ৰিভিয়াস ইয়াৰত অহা কোৱেশ্চনছ আৰু আপকামিং এক্সামত আহিবলগীয়া বা সম্ভাব্য কোৱেশ্চনছ লৈ আজি আমি আলোচনা কৰিম সো সেশনটো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব সেশনটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা প্ৰয়োজন হলে তোমালোকে নোটস বনাই যাবা প্ৰতিটো কোৱেশ্চন সো ইয়াতে যিকেইটা কোৱেশ্চন আমি ৰাখিছো প্ৰতিটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় সো তোমালোকে প্ৰয়োজন হলে নোট কপিত নোটো বনাই ল'ব পাৰিবা কোনো অসুবিধা নাই ঠিক আছে আৰু যদি তোমালোকে ৰেডিমেড নোটটো পাব বিচাৰা তেন্তে তোমালোকে আমাৰ যেটো এপ ClassPix Academy হেতু তোমালোকে ইনষ্টল কৰি ল'বা গুগল প্লে ষ্টৰত আছে লিংক ডেসক্ৰিপচনত পাবা তো তাৰে পৰা তোমালোকে এটো কালেক্ট কৰি ল'ব পাৰিবা ঠিক আছে আৰু তোমালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছা যেছাৰ আমি ডেডিকেটেড প্ৰিপাৰেচন চলাম হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো বহুত বেছি ভাল কৰাৰ আশা আছে তেনে ক্ষেত্ৰত তোমালোকে 4টা সাবজেক্টৰ বাবে এটা কোৰ্স জয়েন কৰিব পাৰা যেটো আমাৰ এপত এভেইলেবল হয় এই 4টা সাবজেক্ট হৈছে ইংৰাজী অৰ্থাৎ ইংলিশ তাৰ পিছত ইকোনমিক্স পলিটিক্যাল সায়েন্স আৰু এডুকেশন সো এই 4টা সাবজেক্টৰ বাবে তোমালোকে কমপ্লিট এটা বেচ পাবা যেটো বেচৰ ফি হৈছে 1999 টকা ফৰ এন্টায়াৰ ইয়াৰ গোটেই বছৰৰ কাৰণে 1999 টকা কিন্তু এতিয়া অফাৰ প্ৰাইজত চলি আছে 999 টকা সো তোমালোকে অফাৰ প্ৰাইজত জয়েন হৈ ল'ব পাৰিবা 999 টকা কিন্তু যেতিয়া অফাৰটো শেষ হ'ব তেতিয়া তোমালোকৰ 1999 টকা হ'ব ফি ঠিক আছে তো যিকিনো আমি মূল টপিকলৈকে আহিছো আমি এতিয়া কোৱেশ্চন ডিসকাস কৰিম তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে পাৰ্ট বিৰ সেই চেপ্টাৰটো হৈছে তোমালোকৰ ইৰা অফ ওৱান পাৰ্টি ডমিনেন্স ওকে সো ইৰা অফ ওৱান পাৰ্টি ডমিনেন্স মানে বেসিক্যালি কি বুঝায় যে এটা দলৰ আধিপত্যৰ যুগ সো আধিপত্য মানে কি এটা ৰাজনৈতিক দলে যেতিয়া বহুত বেছি টাইম কোনো দেশত শাসন চলায় তাকে আমি ইৰা অফ ওৱান পাৰ্টি ডমিনেন্স বা এটা দলৰ আধিপত্যৰ যুগ বুলি কওঁ সো এই ক্ষেত্ৰত ভাৰত স্বাধীন হোৱাৰ পিছত অৰ্থাৎ আফটাৰ 1947 পিছত যেতিয়া ইলেকশন হল 1951-52 তাৰে পৰা 3টা টাৰ্ম লৈকে কংগ্ৰেছ দলে কন্টিনিউয়াস জিকিছিলে মানে কনজিকিউটিভলি জিকিছিলে মানে প্ৰথম ইলেকশন দ্বিতীয় ইলেকশন তৃতীয় ইলেকশন মানে প্ৰথম জেনাৰেল ইলেকশন দ্বিতীয় জেনাৰেল ইলেকশন তৃতীয় জেনাৰেল ইলেকশনত কংগ্ৰেছ দলে জয়লাভ কৰিছিলে সো এই যেটো টাইম পিৰিয়ড এই টাইম পিৰিয়ডকে কোৱা হয় ইৰা অফ ওৱান পাৰ্টি ডমিনেন্স সো ইৰা অফ ওৱান পাৰ্টি ডমিনেন্সৰ পৰা শৰ্ট কোৱেশ্চন কি আহিব পাৰে পৰীক্ষাত বা ইয়াৰ আগৰ যিবিলাক পৰীক্ষা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ হৈ গল সো তাতে কি ধৰণৰ কোৱেশ্চনছ আহিছে গোটেইখিনি আমি আলোচনা কৰিম সো সেশনটো তোমালোকে কন্টিনিউ চাই থাকিবা ঠিক আছে অলৰাইট সো এতিয়া আমি কোৱেশ্চনৰ ফালে আগবাঢ়িছো সো তোমালোকৰ প্ৰথমটো কোৱেশ্চন আছে when was the election commission set up in India অৰ্থাৎ ভাৰতত নিৰ্বাচন আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25 জানুৱাৰী 1950 চনত সো 25 জানুৱাৰী 1950 চনত ভাৰতত নিৰ্বাচনী আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল সো ইলেকশন কমিশন বা নিৰ্বাচনী আয়োগ বেসিক্যালি কি হয় এটা কনস্টিটিউশনাল বডি হয় যিয়ে ইলেকশন কন্ডাক্ট কৰে যেনেকৈ তোমালোকৰ মেম্বাৰ অফ পাৰ্লিয়ামেন্টৰ কাৰণে অৰ্থাৎ এমপি ইলেকশন কন্ডাক্ট কৰে ইলেকশন কমিশনে তাৰ পিছত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন তোমালোকে পাই আহিছা ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ নিৰ্বাচন হয় সো ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে কন্ডাক্ট কৰে ইলেকশন কমিশনে কন্ডাক্ট কৰে উপৰাষ্ট্ৰপতি অৰ্থাৎ ভাইস প্ৰেসিডেন্টৰ কাৰণে ইলেকশন কোনে কন্ডাক্ট কৰে ইলেকশন কমিশন অফ ইণ্ডিয়া কন্ডাক্ট কৰে ঠিক আছে সো ইলেকশন কমিশন বেসিক্যালি তোমালোকৰ দুই ধৰণৰ আছে এটা ইলেকশন কমিশন অফ ইণ্ডিয়া যেটো সেন্ট্ৰাল লেভেলৰ হয় আৰু এটা আছে ষ্টেট ইলেকশন কমিশন সো ইলেকশন কমিশন অফ ইণ্ডিয়াই তোমালোকৰ এমপি ইলেকশন তাৰ পিছত তোমালোকৰ প্ৰেসিডেন্টৰ ইলেকশন ভাইস প্ৰেসিডেন্টৰ ইলেকশন কন্ডাক্ট কৰে আৰু ষ্টেট ইলেকশন কমিশনে তোমালোকৰ গাঁও পঞ্চায়ত আৰু মিউনিসিপালিটিছৰ ইলেকশন কন্ডাক্ট কৰে সো এটো মনত ৰাখিবা ইলেকশন কমিশন প্ৰধানতঃ দুই ধৰণৰ আছে এটা হৈছে ষ্টেট ইলেকশন কমিশন এটা হৈছে সেন্ট্ৰাল ইলেকশন কমিশন সো বেসিক্যালি ইলেকশন কমিশন যেটো সেন্ট্ৰাল ইলেকশন কমিশন হেতু কেতিয়া এস্টাবলিশ কৰা হৈছিল এটো এস্টাবলিশ কৰা হৈছিল তোমালোকৰ 25 জানুৱাৰী 1950 চনত ওকে সো কেৱল কোৱেশ্চনটো জনাটো ইম্পৰ্টেন্ট নহয় বস্তুখিনি বুজিও পাব লাগিব সো তোমালোকে বুজি ল'বা আৰু ধুনিয়াকে নোট বনাই ল'বা ঠিক আছে অলৰাইট সো তাৰ পিছত 2 নম্বৰ কোৱেশ্চন যেটো আছে হেতু হৈছে দা নেম দা ফুল ফৰ্ম অফ ইভিএম সো ইভিএমৰ সম্পূৰ্ণ নাম কি হেতু বিচাৰিছে সো ইভিএমৰ সম্পূৰ্ণ নামটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন ওকে নামটো মনত ৰাখিবা ইলেক্ট্ৰনিক ভোটিং মেচিন তো এতিয়া ইভিএম বেসিক্যালি কি হয় সো আগতে যেতিয়া ইলেকশন হৈছিল মানে আফটাৰ ইন্ডিপেন্ডেন্স 1947 চনত স্বাধীন হোৱাৰ পিছৰে পৰা ভাৰতত যেতিয়া ইলেকশন হৈছিল তেতিয়া বেলট পেপাৰত হৈছিল সো বেলট পেপাৰ বেসিক্যালি কি হয় এনেকুৱা এটা বক্স থাকে ওকে এটা বাকচত এনেকুৱা যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোকৰ নামবিলাক লিখা থাকে আৰু যোনে মানে যোনটো পাৰ্টিক তোমালোকে ভোট দিবা বা
ভোট দিব, যিসকলে মানে ভোটাধিকাৰ আছে বা যিসকলে ভোট দিয়ে তেওঁলোকে পাৰ্টিৰ এগেইনষ্টত এটা মোহৰ মাৰি দিয়ে বা চিল মাৰি দিয়ে আৰু এই পেপাৰটো ভাজ কৰি কিনে এই বেলট বক্সত সোমাই দিয়ে। চ' এইটো আছিলে আগৰ পদ্ধতি। চ' এই পদ্ধতিটো চেঞ্জ কৰি নতুন ইলেক্ট্ৰনিক ভোটিং মেচিন ইন্ট্ৰডিউচ কৰা হ'ল। অৰ্থাৎ এনেকুৱা এটা মেচিন আজিকালি তোমালোকে দেখা পোৱা ইলেকশ্যনৰ সময়ত এনেকুৱা এটা মেচিন থাকে। চ' ইয়াতে পাৰ্টিৰ নাম থাকে, তাৰপিছত ইয়াতে ছাইডত চিম্বল থাকে পাৰ্টিৰ, আৰু তাৰপিছত ইয়াতে এটা বাটন থাকে। চ' এই বাটনত যেতিয়া প্ৰেছ কৰি দিয়া হয় তেতিয়া সেই পাৰ্টিলৈকে ভোটটো যায়। মানে প্ৰথমত যদি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছে, দ্বিতীয়তে যদি বিজেপি আছে, তৃতীয়ত যদি তোমালোকৰ বেলেগ বেলেগ পাৰ্টি আছে, এতিয়া তুমি যদি কথাৰ কথা যিকোনো এটা পাৰ্টিক ভোট দিবা, যিটো বাটন প্ৰেছ কৰি দিবা তাতে ভোটটো গুচি যাব। চ' এই যিটো ছিষ্টেম আছিলে বেলট পেপাৰ, এইটোক ৰিমুভ কৰি EVM লৈকে ট্ৰান্সফাৰ কৰা হ'ল। অ'কে, চ' EVM মানে কি বেচিকেলি ইলেক্ট্ৰনিক ভোটিং মেচিন, ঠিক আছে। ইয়াৰ লগতে আৰু আপডেট কৰা হ'ল, আপডেট কৰি তোমালোকৰ VVPAT, অ'কে, VVPAT অনা হ'ল। চ' এতিয়া তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা VVPATৰ সম্পূৰ্ণ নাম কি। তোমালোকৰ পলিটিকেল কিতাপত আছে, এবাৰ ৰিচাৰ্চ কৰিবা, ৰিচাৰ্চ কৰি মোক আনচাৰটো কৰিবা যে VVPATৰ সম্পূৰ্ণ নামটো কি। চবৰে আনচাৰ মই বিচাৰিছোঁ কমেণ্ট ছেকশ্যনত, ঠিক আছে। অলৰাইট, নেক্সট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এনেকুৱা আছে, ৱেন ৱাজ দ্য কংগ্ৰেছ পাৰ্টি ফাউণ্ড ইন ইণ্ডিয়া। চ' ভাৰতত কেতিয়া কংগ্ৰেছ পাৰ্টি প্ৰতিষ্ঠা হৈছিলে? চ' ভাৰতত কংগ্ৰেছ পাৰ্টি প্ৰতিষ্ঠা হৈছিলে 1885 চনত। অ'কে, চ' 1885 চনত ভাৰতত কংগ্ৰেছ পাৰ্টি প্ৰতিষ্ঠা হৈছিলে। আৰু কংগ্ৰেছ পাৰ্টি যিটো ভাৰতত প্ৰতিষ্ঠা হৈছিলে এইটো এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দল, মনত ৰাখিবা। চ' পৰীক্ষাত এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নাম কি, সেইটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ। অ'কে, INC বুলি কোৱা হয় চমুকৈ INC। চ' INC ফাউণ্ড হৈছিলে ইন দ্য ইয়াৰ অফ 1885ত। আৰু কোনে ফাউণ্ড কৰিছিলে? A.O. হিউম, এলেন অক্টোভিয়ান হিউম। অ'কে, চ' এলেন অক্টোভিয়ান হিউম এজন ৰিটায়াৰ্ড চিভিল ছাৰ্ভেণ্ট আছিলে ব্ৰিটিছৰ, তেওঁ ফাউণ্ড কৰিছিলে। আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে? উমেশ চন্দ্ৰ বেনাৰ্জী। নামটো মনত ৰাখিবা, তোমালোকে নোট বনাই ল'ব পাৰা, ঠিক আছে। যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে? উমেশ চন্দ্ৰ বেনাৰ্জী, ঠিক আছে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ক'ত ফাউণ্ড কৰা হৈছিলে, ঠাইটোৰ নাম কি? তো এইটো মুম্বাইত হৈছিলে, তেজপাল সংস্কৃত কলেজত, ঠিক আছে। তেজপাল সংস্কৃত কলেজত ফাউণ্ড কৰা হৈছিল, এইটো মনত ৰাখিবা। চ' এটা কুৱেশ্যনৰ লগে লগে তোমালোকক আৰু মই বহুতখিনি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি আছোঁ, খুব ধুনীয়াকৈ নোট বনাবা। ডেফিনেটলি পৰীক্ষাত কিন্তু তোমালোকে বহুত মানে ভালকৈ লিখিব পাৰিবা যদি এই ইনফৰ্মেশ্যনবিলাক জনা থাকে। আৰু এইটো 1 মাৰ্কৰ কুৱেশ্যন, তথাপি মই ডিটেইলছত বুজাই আছোঁ। যেতিয়া 2 মাৰ্কৰ বা বৰ্ড কুৱেশ্যনবিলাক মই পঢ়াম তেতিয়া আৰু ডিটেইলছত মই তোমালোকক বুজাই দিম, ঠিক আছে। চ' কোৱালিটি ক্লাছ পাবলৈ ডেফিনেটলি ক্লাছফিক্স বৰ্ড এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। আৰু বেল আইকন প্ৰেছ কৰি ৰাখিবা, তেতিয়া তোমালোকে নটিফিকেশ্যন পাবা। অলৰাইট, আৰু প্লেলিষ্ট হিচাপে তোমালোকে চাবা, পলিটিৰ ক্লাছ আছে, এডুকেশ্যনৰ ক্লাছ আছে, ইংলিছৰ ক্লাছ আছে, ইকনমিক্সৰ ক্লাছ আছে। চ' প্লেলিষ্ট হিচাপে তোমালোকে গোটেইখিনি খুব ধুনীয়াকৈ পাবা। তো যি কি নহওক, এতিয়া আমি 4 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ। 4 নম্বৰ কুৱেশ্যনটো কি কৈছে? হু লিড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন। চ' প্ৰথম জেনেৰেল ইলেকশ্যনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক কোনে লিড কৰিছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰথম সাধাৰণ নিৰ্বাচনত কোনে লিড কৰিছিলে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব জৱাহৰলাল নেহেৰু, ঠিক আছে। অ'কে, তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো কি আছে? ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন হেল্ড ইন ইণ্ডিয়া। ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিলে? এতিয়া সাধাৰণ নিৰ্বাচন বুলি ক'লে তোমালোকৰ MP ইলেকশ্যনক বুজায়, ঠিক আছে। মানে মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ বাবে যিটো ইলেকশ্যন হয় তাক আমি সাধাৰণ ইলেকশ্যন বুলি কওঁ, ঠিক আছে। চ' এইটো বেচিকেলি হৈছিলে 1951 to 52। অ'কে, মানে 51ত আৰম্ভ হৈ 52ত শেষ হৈছিলে, গতিকে 1951-52। চ' তোমালোকে যদি 1952 লিখি অহা তথাপিও তোমালোকৰ কাৰেক্ট হ'ব। 1951 to 52 লিখিলেও তথাপিও তোমালোকৰ কাৰেক্ট হ'ব, ঠিক আছে। অলৰাইট, নেক্সট এতিয়া আমি 6 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ। 6 নম্বৰ কুৱেশ্যনটো আছে কি? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে? চ' স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু, ঠিক আছে। চ' কাৰেক্ট এনচাৰ হ'ব জৱাহৰলাল নেহেৰু। চ' এতিয়া প্ৰথম নিদি যদি তোমালোকক দ্বিতীয় দিয়ে, তৃতীয় দিয়ে, তেতিয়া কি হ'ব? চ' চোৱা, জৱাহৰলাল নেহেৰু প্ৰথম আছিলে স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী। তাৰপিছত জৱাহৰলাল নেহেৰুৰ মৃত্যু হৈছিল। জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত গুলজাৰিলাল নন্দ হৈছিল অস্থায়ী প্ৰধানমন্ত্ৰী। তাৰপিছত গুলজাৰিলাল নন্দৰ মৃত্যুৰ পিছত, মানে গুলজাৰিলাল নন্দৰ মৃত্যু হোৱা নাই বাৰু, গুলজাৰিলাল নন্দ মানে অস্থায়ী আছিল, গুচাই কিনে স্থায়ী প্ৰধানমন্ত্ৰী হয় লাল বাহাদুৰ শাস্ত্ৰী। আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত আকৌ গুলজাৰিলাল নন্দ হয়, তাৰপিছত হয় ইন্দিৰা গান্ধী। চ' প্ৰথম কোন হয়? ফাৰ্ষ্ট হৈছে জৱাহৰলাল নেহেৰু, তাৰপিছত অস্থায়ী আছিল গুলজাৰিলাল নন্দ, তাৰপিছত 2 নম্বৰ হয় লাল বাহাদুৰ শাস্ত্ৰী, এইটো মনত ৰাখিবা। তাৰপিছত আকৌ অস্থায়ী হয় গুলজাৰিলাল নন্দ,
তাৰপিছত 3 নম্বৰ হয় ইন্দিৰা গান্ধী সো প্ৰথম দ্বিতীয় আৰু তৃতীয় প্ৰথম হৈছে জৱাহৰলাল নেহৰু তাৰপিছত লাল বাহাদুৰ শাস্ত্ৰী তাৰপিছত ইন্দিৰা গান্ধী এই নাম তিনিটা তোমালোকে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে অলৰাইট নেক্সট তোমালোকৰ 7 নম্বৰ কোৱেশ্চন হাউ মেনি পলিটিক্যাল পাৰ্টিজ পাৰ্টিচিপেটেড ইন দ্য ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যন প্ৰথম সাধাৰণ নিৰ্বাচনত কিমানটা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিলে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 53টা 53টা ৰাজনৈতিক দল অংশগ্ৰহণ কৰিছিলে যেনেকৈ তোমালোকৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে এটো আটাইতকৈ ষ্ট্ৰং পাৰ্টি আছিলে তাৰপিছত ভাৰতীয় জনসংঘ আছিলে কিষাণ মজদুৰ পাৰ্টি আছিলে সো এনেকুৱা বিভিন্ন ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিলে তো টোটাল আছিলে 53টা পাৰ্টিজ ওকে অলৰাইট আৰু নেক্সট তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো আছে when was the communist party of india founded ভাৰতত কমিউনিষ্ট দল কেতিয়া প্ৰতিষ্ঠা হৈছিলে সো তোমালোকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হলে ইংলিছৰ কুৱেশ্যন নোট কৰি ৰাখিবা এছএমএছ মিডিয়ামৰ ষ্টুডেণ্ট হলে এছএমএছ কুৱেশ্যনটো নোট কৰি ৰাখিবা ঠিক আছে সো নোটছ তোমালোকে বনাবা এটা কুৱেশ্যন কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় সো ভাৰতত কমিউনিষ্ট পাৰ্টি ফাউণ্ড কৰা হৈছিলে ইন দ্য ইয়াৰ অফ 1925 ওকে ইন দ্য ইয়াৰ অফ 1925 চনটো মনত ৰাখিবা কমিউনিষ্ট পাৰ্টিৰ ওপৰত আৰু ডিটেইলছত মই পঢ়াম বাৰু তোমালোকক সো জাষ্ট এতিয়া কেৱল চনটো মনত ৰাখা 1925 ওকে দেন তোমালোকৰ 9 নম্বৰ কুৱেশ্যন হাউ মেনি সিটস ওয়াৰ সিকিউৰ্ড বাই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন দ্য ফাৰ্ষ্ট লোকসভা ইলেকশ্যন সো প্ৰথম যেটো লোকসভা ইলেকশ্যন হৈছিলে ইন দ্য ইয়াৰ অফ 1951-52 তাতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কিমানটা আসন পাইছিলে সো তাতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে আসন পাইছিলে 364টা ওকে 364টা আসন লাভ কৰিছিলে আউট অফ কিমান আউট অফ 489 ওকে 489টা আসনৰ ভিতৰত 364টা আসন লাভ কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে চৰকাৰ গঠন কৰিছিলে ঠিক আছে অলৰাইট নেক্সট তোমালোকৰ 10 নম্বৰ কুৱেশ্যন ইন হুইচ ইয়াৰ সোশ্যালিষ্ট পাৰ্টি ৱাজ ফৰ্মড সোশ্যালিষ্ট পাৰ্টি কেতিয়া গঠন কৰা হৈছিলে তো সোশ্যালিষ্ট পাৰ্টি গঠন কৰা হৈছিলে ইন দ্য ইয়াৰ অফ 1948 ঠিক আছে সোশ্যালিষ্ট পাৰ্টি দেন তোমালোকৰ 11 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ লেবৰ পাৰ্টি ইন ইণ্ডিয়া ভাৰতত লেবৰ পাৰ্টি গঠন কৰা ব্যক্তিজন কোন বা ভাৰতত লেবৰ পাৰ্টি প্ৰতিষ্ঠাপক কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ ঠিক আছে বি আৰ আম্বেদকাৰ নামটো তোমালোকে ইয়াৰ আগতো পাই আহিছা ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰ চেয়াৰমেন আছিলে তো ডক্টৰ বি আৰ আম্বেদকাৰ সো নামটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট ডিটেইলছত বাৰু মই আৰু পঢ়াম তোমালোকক ঠিক আছে অলৰাইট নেক্সট তোমালোকৰ 12 নম্বৰ কুৱেশ্যন হুইচ ইণ্ডিয়ান পাৰ্টি ইজ দ্য ওল্ডেষ্ট পাৰ্টি ইন এছিয়া তো এছিয়াৰ ভিতৰত কোনটো দল আটাইতকৈ পুৰণি ইণ্ডিয়াৰ পাৰ্টি হয় এইটো মই অলপ আগতে কৈ আহিলোঁ তোমালোকক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ ওকে নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন where and when did the communist party came to power for the first time through democratic election so democratic electionত প্ৰথম ক্ষমতাত অহা মানে প্ৰথম কেতিয়া আৰু কত ক্ষমতালৈ আহে কমিউনিষ্ট পাৰ্টিয়ে ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰালাত ক্ষমতাত আহে ইন দ্য ইয়াৰ অফ 1957ত ঠিক আছে কেৰালাত ইন দ্য ইয়াৰ অফ 1957 ওকে নেক্সট ৰাইট টু নেমছ অফ দ্য লিডাৰ্ছ অফ দ্য কমিউনিষ্ট পাৰ্টিৰ দুজন নেতাৰ নাম লাগে তো ইয়াতে তোমালোকৰ নাম আছে যেনেকৈ EMS নাম্মুদিৰাপ্পাত আৰু KM গোপালন বা তোমালোকে ইয়াতে সৰু নাম এটা ল'ব পাৰা এইটো নাম হয়তো মনত নাথাকিবও পাৰে তোমালোকে চাৰু মজুমদাৰৰ নামটো লিখিব পাৰা ওকে চাৰু মজুমদাৰ এই নামটো তোমালোকে লিখিব পাৰা তো যি কি নহওক তোমালোকে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ দুটাই ফলো কৰি ৰাখিবা ইউটিউবটো ফলো কৰিবা আৰু ফেচবুকটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা ক্লাছপিক্স বোৰ্ড এক্সাম নামেৰে আছে ঠিক আছে অলৰাইট নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ 15 নম্বৰ কুৱেশ্যন হু ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অলপ আগতে মই ডিছকাছ কৰি আহিলোঁ এঅ' হিউমৰ সম্পূৰ্ণ নাম হৈছে এলন অক্টোভিয়ান হিউম হৈছে ৰিটায়াৰ্ড চিভিল ছাৰ্ভেণ্ট তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিলে ইন দ্য ইয়াৰ অফ 1885ত ওকে আৰু প্ৰথম সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী মুম্বাইত ফাউণ্ড কৰা হৈছিলে তেজপাল সংস্কৃত কলেজত ঠিক আছে এইটো মনত ৰাখিবা ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওকে নেক্সট তোমালোকৰ কুৱেশ্যন আছে 16 নম্বৰ কুৱেশ্যন ৱেন ৱাজ দ্য ভাৰতীয় জনসংঘ ফৰ্মড ভাৰতীয় জনসংঘ এইটো কেতিয়া গঠন কৰা হৈছিলে ইন দ্য ইয়াৰ অফ 1951ত ওকে ভাৰতীয় জনসংঘ কোনে গঠন কৰিছিলে নামটো তোমালোকে পাবা শ্যামা প্ৰসাদ মুখাৰ্জী আছিলে ফাউণ্ডাৰ ঠিক আছে শ্যামা প্ৰসাদ মুখাৰ্জী ওকে নামটো তোমালোকে লিখি ল'ব পাৰা দেন 17 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ গিভ দ্য নেম এণ্ড চিম্বল অফ এনি টু নেশ্যনেল পাৰ্টিজ ইন ইণ্ডিয়া ত' এতিয়া নেশ্যনেল পাৰ্টি মানে কি সৰ্বভাৰতীয় পৰ্যায়ত মানে ভাৰতৰ যিকোনো অঞ্চলতে তেওঁলোকে ইলেকশ্যন
খেলে বা ইলেকশ্যনত পাৰ্টিচিপেট কৰে তাক আমি সৰ্বভাৰতীয় পৰ্যায়ৰ দল বুলি ক'ম মানে তোমালোকৰ নেশ্যনেল পাৰ্টি বুলি ক'ম চ' দুটা নেশ্যনেল পাৰ্টিৰ নাম আৰু তেওঁলোকৰ চিম্বল ক'ব লাগে ঠিক আছে যেনেকৈ দুটা নেশ্যনেল পাৰ্টি হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হৈছে হেণ্ড আমি জানো আৰু ভাৰতীয় জনতা পাৰ্টি হৈছে লটাছ ওকে চ' এই দুটা পাৰ্টি হৈছে আমাৰ নেশ্যনেল পাৰ্টি এই দুটা পাৰ্টিৰ চিম্বল চ' এতিয়া আঞ্চলিক দল কি আঞ্চলিক দল মানে অঞ্চল বিশেষে হয় যেনেকৈ অসমত কি আছে AGP আছে অসম গণ পৰিষদ সেইটো হৈছে আঞ্চলিক দল চ' নেশ্যনেল পাৰ্টি আৰু তোমালোকৰ ৰিজনেল পাৰ্টিৰ মাজত ডিফাৰেঞ্চ আছে নেশ্যনেল পাৰ্টি হৈছে গোটেই ইণ্ডিয়াত তেওঁলোকে ইলেকশ্যনত পাৰ্টিচিপেট কৰে আৰু ৰিজনেল পাৰ্টিয়ে এটা ৰিজনত তেওঁলোকে এটা অঞ্চলত তেওঁলোকে পাৰ্টিচিপেট কৰে ইলেকশ্যনত যেনেকৈ AGP হৈছে এটা আঞ্চলিক দল সেইটো হৈছে অসমৰ ঠিক আছে ওকে তাৰপিছত নেক্সট তোমালোকৰ 18 নম্বৰ কুৱেশ্যন হু ৱাজ ৰাজকুমাৰী অমৃত কৌৰ ওকে ৰাজকুমাৰী অমৃত কৌৰ কোন আছিলে তেওঁ আছিলে ফাৰ্ষ্ট হেল্থ মিনিষ্টাৰ অফ ইণ্ডিয়া চ' প্ৰথম ভাৰতৰ স্বাস্থ্য মন্ত্ৰী কোন আছিলে ৰাজকুমাৰী অমৃত কৌৰ ওকে নেক্সট তোমালোকৰ 19 নম্বৰ কুৱেশ্যন ৱেন ৱাজ দ্য স্বতন্ত্ৰ পাৰ্টি ফৰ্ম স্বতন্ত্ৰ পাৰ্টি কেতিয়া গঠন কৰা হৈছিলে ইয়াৰ ওপৰত কুৱেশ্যন কিন্তু প্ৰিভিয়াছ ইয়াৰত আহিছে চ' প্ৰিপেৰেশ্যন ল'বা ভালকৈ কুৱেশ্যনৰ আনচাৰটো মনত ৰাখিবা আনচাৰটো হৈছে ইন দ্য ইয়েৰ অফ 1959 1959 চনত ওকে 1959 চনত স্বতন্ত্ৰ দল গঠন কৰা হৈছিলে ওকে ইয়াৰ ওপৰত তোমালোকৰ এটা চমু টকা আহিব চ' চমু টকাটো বাৰু মই তোমালোকক দি দিম এইটো চেনেলতে পাবা ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিলে তোমালোকে নটিফিকেশ্যন পাই যাবা তো স্বতন্ত্ৰ দলৰ ওপৰত চমু টকা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওপৰত চমু টকা এইবিলাক গোটেইখিনি তোমালোকক দি দিয়া হ'ব ঠিক আছে হোৱাট ডু ইউ ন' এবাউট দীনদয়াল উপাধ্যায় দীনদয়াল উপাধ্যায়ৰ বিষয়ে তুমি কি জনা তো দীনদয়াল উপাধ্যায়ৰ বিষয়ে এটা চমু টকা তোমালোকে পাবা এজন ইম্পৰ্টেণ্ট লিডাৰ আছিলে ভাৰতৰ ৰাজনীতিত চ' হি ৱাজ এ পলিটিকেল লিডাৰ এণ্ড আইডিঅলজি অফ ভাৰতীয় জনসংঘ তো তেওঁ ভাৰতীয় জনসংঘৰ এজন ৰাজনৈতিক নেতা আৰু চিন্তাবিদ আছিলে ওকে এজন পলিটিকেল থিংকাৰ আছিলে দীনদয়াল উপাধ্যায় ঠিক আছে এইটো মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট 21 নম্বৰ কুৱেশ্যন ৰাইট এ ফিউ লাইনছ এবাউট শ্যামা প্ৰসাদ মুখাৰ্জী চ' এইটো তোমালোকৰ বেচিকেলি 2 মাৰ্কৰ কুৱেশ্যন হয় 1 মাৰ্কৰ কুৱেশ্যন এইটো নহয় চ' ফিউ লাইন লিখিব লাগে চ' 2 মাৰ্কৰ কুৱেশ্যনত তোমালোকে কেইটামান লাইন লিখিব লাগিব যদিও 1 মাৰ্কৰ কাৰণে তোমালোকে এনেকৈ লিখিব পাৰা তেওঁ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক আছিলে ওকে ভাৰতীয় জনসংঘক প্ৰতিষ্ঠা কৰিছিলে তেওঁ আৰু এজন প্ৰখ্যাত নেতা আছিলে 1 মাৰ্কৰ কাৰণে এইখিনি লিখিলে হৈ যাব 2 মাৰ্কৰ কাৰণে আৰু ডিটেইলছত লিখিব লাগিব ভাৰতীয় জনসংঘ ইন দ্য ইয়েৰ অফ 1951 ফাউণ্ড কৰা হৈছিলে ঠিক আছে এইটো মনত ৰাখিবা অলৰাইট নেক্সট তোমালোকৰ 22 নম্বৰ কুৱেশ্যনটো কি আছে হোৱাট ইজ মিন বাই ওৱান পাৰ্টি ডমিনেন্স ইন ইণ্ডিয়ান কনটেক্সট চ' ইণ্ডিয়াৰ কনটেক্সটত ওৱান পাৰ্টি ডমিনেন্স মানে কি ইণ্ডিয়াৰ কনটেক্সটত ওৱান পাৰ্টি ডমিনেন্স মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ডমিনেন্স অলৰাইট চ' ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বেচিকেলি তোমালোকৰ ইন দ্য ইয়েৰ অফ 1951 জেনেৰেল ইলেকশ্যনৰ পৰা 1951-52 জেনেৰেল ইলেকশ্যনৰ পৰা ইন দ্য ইয়েৰ অফ 1967 ইলেকশ্যনলৈকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এটা ডমিনেন্স আছিলে এটা শক্তিশালী স্থিতি আছিলে চ' ইয়াকে ওৱান পাৰ্টি ডমিনেন্স বুলি কোৱা হয় অৰ্থাৎ এখন দলৰ দলীয় এখন দলৰ দীঘলীয়া সময় ধৰি শাসনত থকা ইয়াকে ওৱান পাৰ্টি ডমিনেন্স বুলি কোৱা হয় সাধাৰণতে ইয়াক ভাৰতীয় জাতীয় কংগ্ৰেছৰ আধিপত্য বুলিও ক'ব পাৰি আমি ঠিক আছে এনেকৈ তোমালোকে সজাই লিখিব পাৰা অলৰাইট নেক্সট আমি 23 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ 23 নম্বৰ কুৱেশ্যনটো কি আছে কোলেশ্যন গভৰ্ণমেণ্ট মানে সংযুক্ত চৰকাৰ চ' সংযুক্ত চৰকাৰ মানে কি যেতিয়া কোনো এটা দল চৰকাৰ গঠন কৰিব নোৱাৰে দুটা বা তাতকৈ বেছি ৰাজনৈতিক দল একেলগে লগ লাগি চৰকাৰ গঠন কৰে ইয়াকে আমি সংযুক্ত চৰকাৰ বুলি ক'ম যেনেকৈ তোমালোকে পাইছা NDA ওকে NDA চৰকাৰ মানে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ চ' বিজেপিয়ে কি কৰিছে বিজেপিয়ে AGPৰ লগত লগ লাগিছে অসমত তাৰপিছত আৰু বাকী ৰাজনৈতিক দলবিলাকৰ লগত লগ লাগি নিৰ্বাচন খেলিছে নিৰ্বাচনত তেওঁলোকে একেলগে লগ লাগি চৰকাৰ গঠন কৰিছে চ' ইয়াকে আমি কি বুলি ক'ম সংযুক্ত চৰকাৰ বুলি ক'ম সংযুক্ত চৰকাৰ NDA নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স আৰু UPA ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স এই দুটা নাম তোমালোকে পাবা NDAৰ সম্পূৰ্ণ নাম সুধিব পাৰে UPAৰ সম্পূৰ্ণ নাম সুধিব পাৰে চ' NDAৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স আৰু UPAৰ সম্পূৰ্ণ নাম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স NDAক নেতৃত্ব দি আছে বিজেপিয়ে আৰু UPAক নেতৃত্ব দি আছে কংগ্ৰেছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ওকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে অলৰাইট এইটো মনত ৰাখিবা দুটাৰ নামো মই কৈ দিছোঁ তোমালোকে যদি দৰকাৰ হয় তেতিয়াহ'লে নোট কৰি ৰাখিব পাৰা NDAৰ সম্পূৰ্ণ নাম কি UPAৰ সম্পূৰ্ণ নাম কি এনেকৈ কুৱেশ্যন লিখি ল'ব পাৰা ওকে then আমি 24 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ when was the coalition government formed for the first time at the central মানে চেণ্ট্ৰেলত অৰ্থাৎ কেন্দ্ৰত প্ৰথম coalition government কেতিয়া ফাউণ্ড কৰা হৈছিলে অৰ্থাৎ সংযুক্ত চৰকাৰ কেতিয়া কেন্দ্ৰত
প্ৰথম চৰকাৰ গঠন কৰিছিলে ইন দ্য ইয়াৰ অফ 1977 অ'কে ইন দ্য ইয়াৰ অফ 1977 চ' 1977 আগত মানে ভাৰতৰ ৰাজনীতিত বহুত কিন্তু অস্থিৰ চিটুৱেশ্যন হৈছিলে ত' মই তোমালোকক পঢ়াই দিম বাৰু ইয়াতে ইমাৰ্জেঞ্চি পাবা তোমালোকে তাৰপিছত ইমাৰ্জেঞ্চিৰ পিছত আকৌ ইলেকশ্যন হয় এই গোটেই চিটুৱেশ্যনখিনি তোমালোকক মই ডিছকাছ কৰিম ফাৰ্ডাৰ যেতিয়া মই আৰু পঢ়াম ঠিক আছে তাৰপিছত ইয়াতে CPIM মানে বেচিকেলি কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্ক্সবাদ চ' এইটো কেতিয়া গঠন কৰা হৈছিলে চ' CPIM গঠন কৰা হৈছিলে ইন দ্য ইয়াৰ অফ 1964 অৰ্থাৎ ইন দ্য ইয়াৰ অফ 1962 ভাৰত আৰু চাইনাৰ মাজত যুদ্ধ হৈছিলে যুদ্ধ হোৱাৰ পিছত CPI পাৰ্টিটো ভাগ হৈ যায় চ' এটা ফৰ্ম হয় CPIM চ' CPIM কেতিয়া হয় ইন দ্য ইয়াৰ অফ 1964 অ'কে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত 26 নম্বৰ কুৱেশ্যন ইন উইচ ইয়াৰ ডিড দ্য ইলেকশ্যন কমিশ্যন ষ্টাৰ্ট ইউজিং EVM কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে চ' 1998 চনত মানে 1990 দশকৰ পৰা তোমালোকে ক'ব পাৰা 1998 চনৰ পৰা EVM আৰম্ভ কৰে ঠিক আছে ইলেক্ট্ৰনিক ভোটিং মেচিন ভাৰত চৰকাৰে বা ভাৰতে বা ইলেকশ্যন কমিশ্যনে ভাৰতত ব্যৱহাৰ কৰা আৰম্ভ কৰে ঠিক আছে নেক্সট তোমালোকৰ 27 নম্বৰ কুৱেশ্যনটো কি আছে when was the Indian constitution enforced মানে কাৰ্যকৰী কৰা ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিলে চ' ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিলে 26 জানুৱাৰী 1950 চনত ঠিক আছে আৰু ভাৰতীয় সংবিধান কেতিয়া তোমালোকৰ মানে এডপ্ট কৰা হৈছিলে চ' এডপ্ট কৰা হৈছিলে 26 নৱেম্বৰ 1949 অ'কে 1949 অ'কে চ' 26 নৱেম্বৰ 1949 ভাৰতৰ সংবিধান গৃহীত হৈছিলে আৰু কাৰ্যকৰী হৈছিলে 26 জানুৱাৰী 1950 আৰু যদি পৰীক্ষাত এনেকুৱা কুৱেশ্যন সোধে যে ভাৰতৰ সংবিধানৰ কাম কেতিয়াৰ পৰা আৰম্ভ হৈছিলে সংবিধান বনোৱাৰ কাম চ' সেইটো হ'ব 1946ত অ'কে 9 ডিচেম্বৰ 1946ৰ পৰা ভাৰতৰ সংবিধান বনোৱাৰ কাম আৰম্ভ হৈছিলে 9 ডিচেম্বৰ 1946ত অ'কে মই বাৰু ডিটেইলছত তোমালোকক আৰু যিবিলাক নেক্সট ফাৰ্ডাৰ ভিডিঅ' আহিব তাতে মই ডিটেইলছত তোমালোকক বুজাই দিম আৰু মোৰ পৰা তোমালোকে যদি ক্লাছ কণ্টিনিউ কৰা বা মোৰ ক্লাছবিলাক যদি তোমালোকে জইন কৰা ক্লাছ 6 বৰ্ড এক্সামত তেন্তে তোমালোকৰ কিন্তু গোটেইখিনি একদম পলিটি একদম ডিটেইলছত কভাৰ হ'ব মানে এনেকৈ তোমালোকে পলিটি পঢ়িবা যে তোমালোকে কিতাপত থকা বস্তুৰ পৰা বাহিৰৰ বস্তু বহুত জানিব পাৰিবা যিটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যদি তোমালোকে ফাৰ্ডাৰ এক্সাম দিয়া যেনেকৈ CUET পৰীক্ষা দিয়া বা যিকোনো এণ্ট্ৰেঞ্চ পৰীক্ষা দিয়া বা কম্পিটিটিভ এক্সাম দিয়া তেতিয়া তোমালোকক ডেফিনেটলি হেল্প কৰিব চ' ভালকৈ পঢ়িবলৈ একদম ডেডিকেটেড প্ৰিপাৰেশ্যন চলাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু মোৰ ক্লাছবিলাক এটাও মিছ নকৰিবা ঠিক আছে অলৰাইট নেক্সট তোমালোকৰ কুৱেশ্যন আছে 28 নম্বৰ কুৱেশ্যন চ' 28 নম্বৰ কুৱেশ্যনটো কি আছে why did the leaders of many other countries decide that India could not afford to have democracy মানে আন বহু দেশৰ নেতাসকলে কিয় ভাবিছিল যে ভাৰতত গণতন্ত্ৰ সফল নহ'ব চ' গণতন্ত্ৰ মানে কি আগতে আছিলে ৰাজতন্ত্ৰ ৰজা আছিলে তাৰপিছত কি হ'ল গণতন্ত্ৰ মানে প্ৰজাই অৰ্থাৎ দেশৰ জনসাধাৰণে এজন ব্যক্তিক নিৰ্বাচন কৰে যিয়ে গোটেইখিনি কাম চোৱা চিতা কৰে বা চৰকাৰ চলায় ত' এইটো গণতন্ত্ৰ বুলি কোৱা হয় বৰ্তমান ভাৰতত গণতন্ত্ৰ আৰু ভাৰতৰ গণতন্ত্ৰ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ অৰ্থাৎ ভাৰত হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ চ' এইটো সফল নহ'ব বুলি বহুতে অনুমান কৰিছিল তাৰ কাৰণটো কি আছিল কাৰণ যেতিয়া ভাৰত স্বাধীন হৈছিল ইন দ্য ইয়াৰ অফ 1947ত তেতিয়া ভাৰতত মানে শিক্ষাৰ হাৰ কম আছিল মানে ভাৰতৰ লোক বেছিভাগে অশিক্ষিত আছিল দৰিদ্ৰ দেশ আছিল আৰু বৈচিত্ৰ আছিল বহুত ডাইভাৰ্ছ কাণ্ট্ৰি আছিলে চ' সেইকাৰণে বহুতে ভাবিছিল যে ভাৰতত ডেম'ক্ৰেচিটো পচিবল নহ'ব কিন্তু ভাৰতত ডেম'ক্ৰেচি পচিবল হৈছে আৰু এটা সুস্থ গণতান্ত্ৰিকভাৱে ভাৰত এতিয়া চলি আছে চ' ভাৰতৰ গণতন্ত্ৰটো এটা সুস্থ গণতন্ত্ৰ আৰু ভাৰত হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ অ'কে নেক্সট আমি 29 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ why did the election commission cancel the first list ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ যে প্ৰথম লিষ্ট আছিলে ভোটাৰ লিষ্ট আছিলে সেইটো কেঞ্চেল কৰিছে তাৰ কাৰণটো কি আছিলে ডিউ টু ইৰ'ৰ এণ্ড ইৰেগুলাৰিটিজ ইন দ্য লিষ্ট মানে কিছু ভুল আছিলে আৰু অনিয়ম আছিলে তাৰ বাবে এইটো কেঞ্চেল কৰা হৈছিলে ঠিক আছে নেক্সট তোমালোকৰ 30 নম্বৰ কুৱেশ্যন হাউ মেনি টাৰ্মছ ডিড কংগ্ৰেছ গেট মেজৰিটি টু ফৰ্ম গভৰ্ণমেণ্ট মানে সংযুক্ত চৰকাৰ নোহোৱাকৈ নিজে মেজৰিটি মানে যিটো তোমালোকৰ ইলেকশ্যন হয় ইলেকশ্যনত তেওঁলোকে মেজৰিটি মানে আধাতকৈ বেছি ভোট পাইছে মানে ধৰক এতিয়া 20টা চিট আছে তাতে তেওঁলোকে 11টা যদি পাই যায় এইটোক মেজৰিটি বুলি কোৱা হয় অ'কে চ' মানে মোৰ দেন হাফ চিট পাই যেতিয়া চৰকাৰ গঠন কৰে এইটোক মেজৰিটি গভৰ্ণমেণ্ট ফৰ্ম কৰা বুলি কয় চ'
কিমানটা টাৰ্মত পাইছিলে তেওঁলোকে চ' 1952 ইলেকশ্যন যিটো প্ৰথম ইলেকশ্যন তাতে পাইছিলে 1957 ইলেকশ্যন দ্বিতীয় ইলেকশ্যনত পাইছিলে তৃতীয় ইলেকশ্যন 1962 পাইছিলে এণ্ড 1967 পাইছিলে চ' চাৰিটা টাৰ্মলৈকে তেওঁলোকে একেবাৰে মেজৰিটি পাই চৰকাৰ গঠন কৰিছিল বা মেজৰিটিৰে তেওঁলোকে চৰকাৰ গঠন কৰিছিলে অৰ্থাৎ তেওঁলোকে আধিপত্য চলাইছিলে চ' চাৰিবাৰ তেওঁলোকে তেনেকুৱা কৰিছিলে অ'কে এতিয়া নেক্সট কুৱেশ্যন তোমালোকে হোৱাট পাৰ্চেণ্টেজ অফ ভোট ডিড কংগ্ৰেছ অবটেইন ইন 1952 লোকসভা ইলেকশ্যন অৰ্থাৎ 1952 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভোট লাভ কৰিছিলে চ' 45% ভোট লাভ কৰিছিলে 45% ভোট লাভ কৰিছিলে চ' প্ৰথম দ্বিতীয় আৰু তৃতীয় নিৰ্বাচনৰ ওপৰত তোমালোকৰ এটা বৰ্ড কুৱেশ্যন আহিব চ' এই বৰ্ড কুৱেশ্যনত মানে তোমালোকৰ মই গোটেইখিনি পঢ়াই দিম যে তোমালোকৰ প্ৰথম নিৰ্বাচনত কিমান পাৰ্চেণ্ট আছিলে দ্বিতীয় নিৰ্বাচনত কিমান পাৰ্চেণ্ট আছিলে তৃতীয় নিৰ্বাচনত কিমান পাৰ্চেণ্ট আছিলে এই গোটেইখিনি পাই যাবা ত' এতিয়া যিহেতু এইটো 1 মাৰ্কৰ কুৱেশ্যন হয় জাষ্ট এইটোৰ কাৰণে তোমালোকে জানি ৰাখা যে প্ৰথম যিটো সাধাৰণ নিৰ্বাচন হৈছিলে 1951-52 তাতে কংগ্ৰেছে 45% ভোট লাভ কৰিছিলে মুঠ ভোটৰ অ'কে তাৰপিছত নেক্সট তোমালোকৰ 32 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ PRI মানে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ঠিক আছে এইটো ইয়াৰ সম্পূৰ্ণ নামো আহিব পাৰে PRIৰ সম্পূৰ্ণ নাম কি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন চ' পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ ফাউণ্ডাৰ হৈছে বলৱন্ত ৰায় মেহতা বেচিকেলি বলৱন্ত ৰায় মেহতা এটা কমিটিও তোমালোকে পাবা চ' এতিয়া জাষ্ট তোমালোকে মনত ৰাখা যে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ ফাউণ্ডাৰ হৈছে বলৱন্ত ৰায় মেহতা অ'কে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ফাৰ্ষ্ট তোমালোকৰ ৰাজস্থানত হৈছিলে পঞ্চায়তী ৰাজ ব্যৱস্থা ফাৰ্ষ্ট ৰাজস্থানত তোমালোকৰ ইণ্ট্ৰডিউচ কৰা হৈছিলে ইয়াৰ ওপৰত ডিটেইলছত মই পঢ়াম তোমালোকক ঠিক আছে নেক্সট মেনশ্যন টু কাণ্ট্ৰিজ ইন হুইচ অনলি এ ছিংগল পাৰ্টি ইজ পাৰ্মিটেড এটা পাৰ্টি পাৰ্মিটেড থকা দুটা দেশৰ নাম চাইনা আৰু কিউবা অ'কে নাম দুটা মনত ৰাখিবা চাইনা আৰু কিউবা নেক্সট তোমালোকৰ 34 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অৰ্থাৎ সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে ডক্টৰ B.R. আম্বেদকাৰ ঠিক আছে মনত ৰাখিবা চ' ডক্টৰ B.R. আম্বেদকাৰ আছিলে সংবিধানৰ খচৰা সমিতি অৰ্থাৎ ড্ৰাফটিং কমিটিৰ এইটো প্ৰণয়ন সমিতি নহয় এইটো খচৰা সমিতি হ'ব ড্ৰাফটিং কমিটি সংবিধানৰ খচৰা সমিতিৰ সভাপতি বা চেয়াৰমেন আছিলে কোন ডক্টৰ B.R. আম্বেদকাৰ অ'কে ড্ৰাফটিং কমিটিত টোটাল কিমানজন মেম্বাৰ আছিলে 7জন মেম্বাৰ আছিলে এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট আছে এতিয়া সংবিধান সভাৰ সভাপতি কোন আছিলে সংবিধান সভাৰ সভাপতি আছিলে প্ৰথমে অস্থায়ী আছিলে ডক্টৰ সচিদানন্দ সিনহা নামটো মনত ৰাখিবা ডক্টৰ সচিদানন্দ সিনহা অ'কে ডক্টৰ সচিদানন্দ সিনহা আছিলে অস্থায়ী অ'কে আৰু পাৰ্মানেণ্ট আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অ'কে এই নাম দুটা ইম্পৰ্টেণ্ট সচিদানন্দ সিনহা আছিলে অস্থায়ী প্ৰথম এদিনৰ কাৰণে আৰু তাৰপিছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে পাৰ্মানেণ্ট অ'কে অলৰাইট নেক্সট আমি 35 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ ইন উইচ কাণ্ট্ৰি ডিড দ্য বলছেভিক ৰেভলিউশ্যন টুক প্লেচ চ' বলছেভিক ৰেভলিউশ্যন তোমালোকৰ ক'ত হৈছিলে ৰাছিয়াত হৈছিলে অ'কে বলছেভিক ৰেভলিউশ্যন ক'ত হৈছিলে ৰাছিয়াত হৈছিলে নেক্সট 34 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ প্ৰেচিডেণ্ট অফ ভাৰতীয় জনসংঘৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট কোন আছিলে শ্যামা প্ৰসাদ মুখাৰ্জী ঠিক আছে শ্যামা প্ৰসাদ মুখাৰ্জী নামটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় ইন দ্য ইয়াৰ অফ 1951 ফাউণ্ড কৰা হৈছিলে ভাৰতীয় জনসংঘ অ'কে নেক্সট আমি 37 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ 37 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য স্বতন্ত্ৰ পাৰ্টি ৱান্ট ফ্ৰম দ্য গভৰ্ণমেণ্ট স্বতন্ত্ৰ পাৰ্টীয়ে গভৰ্ণমেণ্টৰ পৰা কি বিচাৰিছিলে চৰকাৰৰ পৰা কি বিচাৰিছিলে কম চৰকাৰী নিয়ন্ত্ৰণ আৰু কম চৰকাৰী নিয়ন্ত্ৰণ আৰু অধিক আৰ্থিক স্বাধীনতা স্বতন্ত্ৰ পাৰ্টীয়ে কি বিচাৰিছিলে কম চৰকাৰী নিয়ন্ত্ৰণ আৰু অধিক অৰ্থনৈতিক বা আৰ্থিক স্বতন্ত্ৰতা বা স্বাধীনতা ঠিক আছে নেক্সট 38 নম্বৰ কুৱেশ্যন এটা খালী ঠাই দিছে চ' ইয়াতে খালী ঠাইটো এনেকুৱা আছে 1952 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ লগতে দেশ নিৰ্বাচন হৈছিল চ' লোকসভা মানে কি তোমালোকৰ MP ইলেকশ্যন অ'কে আৰু তাৰ লগত কি ইলেকশ্যন হৈছিলে MLA মানে বিধানসভা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন হৈছিলে MLA মানে মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি চ' MP ইলেকশ্যন হৈছিলে 1951-52 অ'কে আৰু ইয়াৰ লগতে তোমালোকৰ MLA ইলেকশ্যনো হৈছিলে অৰ্থাৎ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন হৈছিলে ইন দ্য ইয়াৰ অফ 1952 অ'কে চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় 38টা কুৱেশ্যন আমি ডিটেইলছত বুজালোঁ তোমালোকক ত' নোট কৰি ৰাখিবা কুৱেশ্যন কেইটা আৰু ক্লাছ ফিক্স বৰ্ড এক্সাম যিটো চেনেল আছে সেই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু যদি তোমালোকে ভাবিছা যে ছাৰ আমি আপোনাৰ পৰা ডেডিকেটেড পঢ়িম আমি হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আপোনাৰ পৰা অনলাইন প্ৰিপাৰেশ্যন কৰিম তেতিয়াহ'লে তোমালোকে ক্লাছ ফিক্স একাডেমি এপটো ডাউনলোড কৰি লৈ তাতে এটা বেটছ আছে সেই বেটছটো জইন কৰি ল'বা তাতে মই 4টা ছাবজেক্ট তোমালোকক পঢ়াম ইংৰাজী ইকনমিক্স পলিটিকেল চায়েন্স আৰু এডুকেশ্যন চ' 4টা ছাবজেক্টৰ ক্লাছ পাবলৈ ডেফিনেটলি বেটছটো জইন কৰি ল'বা
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু ভিডিঅ'টো মেক্সিমাম বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও ভিডিঅ'টো পায় আৰু তেওঁলোকেও উপকৃত হয় যেতিয়া ষ্টুডেণ্ট বাঢ়িব তেতিয়া আমিও ক্লাছৰ ফ্ৰিকুৱেঞ্চি বঢ়াই দিম আৰু ষ্টুডেণ্টে কি বিচাৰে বা তোমালোকে কি বিচৰা সেই হিচাপত ক্লাছ দিয়া হ'ব ঠিক আছে তো যিকি নহওক ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল চ' ইমান দেৰিলৈকে চাই থকাৰ বাবে ধন্যবাদ নেক্সট ক্লাছত লগ পাম বাই বাই টেক কেয়াৰ চি ইউ ইন দ্য নেক্সট ক্লাছ